নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে এক ভয়ংকৰ খবৰ। অসমত নিষিদ্ধ হ'ব শ্যামকানু মহন্তৰ অনুষ্ঠান, মুখ্যমন্ত্ৰী কঠোৰ। শ্যামকানু মহন্তৰ বাবে কঠোৰ হৈছে মুখ্যমন্ত্ৰী। অসমত নিষিদ্ধ কৰা হৈছে শ্যামকানু মহন্তৰ অনুষ্ঠান। ৰাজ্য চৰকাৰে কোনো ধৰণৰ সহায় নকৰে শ্যামকানু মহন্তক। শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাকো আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে এইবাৰ কোনো ধৰণৰ সাহায্য নকৰে শ্যামকানু মহন্তক। শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাকো এইবাৰ আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা। ভাৰত চৰকাৰকো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ। এই মুহূৰ্তত জনাইছো দ্বিতীয়টো খবৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ জিলাই জিলাই চলিছে CID অভিযান। নলবাৰীত বৃহৎ CIDৰ অভিযান। নলবাৰী সদৰ থানাত দাখিল কৰা হৈছে 5খনকৈ এজাহাৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ দিছপুৰত জৰুৰী বৈঠক। এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত লৈ খন্তেক পিছতে জৰুৰী বৈঠক। জনতা ভৱনত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকিব DGP হৰমিত সিং। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু আইন শৃংখলাক লৈ হ'ব আলোচনা। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক।